নতুন ভিডিঅ'টোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল। মই আজি আপোনালোকক লৈ যাম গুৱাহাটীৰ মাজমজিয়াতে থকা দীঘলী পুখুৰী পাৰলৈ। সো দীঘলী পুখুৰী পাৰৰ কি বস্তু আছে আৰু দীঘলী পুখুৰী পাৰত কি বস্তু দেখা পোৱা যায় সকলোবোৰ দৃশ্য মই আপোনালোকক দেখাব চেষ্টা কৰিম বন্ধুসকল। তেতিয়াহ'লে দেৰি নকৰোঁ, বলক মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু আপোনালোকক মই দেখাই যাম ক'ত কেনেকুৱা ধৰণৰ বস্তু আছে। যিসকলে মোৰ ভিডিঅ'বোৰ প্ৰথমবাৰৰ বাবে চাই আছে মোৰ চেনেলটো তেখেতলোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটো দবাব নাপাহৰিব, কাৰণ বেল আইকনটো দবালে মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব আপোনালোকে। চ' আহক দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ তেতিয়াহ'লে ভিডিঅ'টো। আৰু বন্ধুসকল আমি এনেকৈ আহি শুক্লেশ্বৰ মন্দিৰ পালোহি আৰু শুক্লেশ্বৰ মন্দিৰ পাৰ হৈ আমি গৈ থাকোঁ। আৰু এইটোৱে আছিলে গুৱাহাটী ৰোপৱেৰ আৰু আমি ৰোপৱেৰটো পাৰ হৈ পেলাই দীঘলী পুখুৰী পাম। চ' বলক। আৰু অৱশেষত আমি আহি পাই গ'লোহি। বলকচোন আমি ভিতৰৰ পৰিৱেশটো চাওঁ কেনেকুৱা ধৰণৰ। আমি এতিয়া বৰ্তমান উপস্থিত আছোঁ দীঘলী পুখুৰী পাৰত আৰু আপোনালোকক দেখাই আছোঁ দীঘলী পুখুৰী কেনেকুৱা ধৰণৰ দৃশ্য আৰু কেনেকুৱা ধৰণৰ এটা পৰিৱেশ। আৰু আজি ছানডে কাৰণে বহুতো মানুহ ইয়াত বহুতো ভিৰ হয়। চ' ভালকৈ বহুত হুলস্থুল আৰু ভালকৈ কৰিব নোৱাৰিলেও অলপ আপোনালোকক দেখাব চেষ্টা কৰিম। চ' আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু ফুলবোৰ ইমান ধুনীয়াকৈ লগাই থৈছে, মানে দেখিয়ে বহুত ভাল লাগি গৈছে। আপোনালোকে চাই আছে দীঘলী পুখুৰী পাৰৰ দৃশ্যসমূহ আৰু মই বৰ্তমান উপস্থিত আছোঁ দীঘলী পুখুৰীৰ ভিতৰতে। আৰু ইয়াত বহুতো ৰাতি হৈ গ'ল, আজি বহুতো ভিৰ হয় কাৰণ আজি ছানডে কাৰণে বহুতো ভিৰ। আপোনালোকক যেনেকৈ পাৰিছোঁ দেখাই আছোঁ, বেছি কথা কোৱা নাই, মই ভিডিঅ'সমূহ দেখাই আছোঁ। ক'ত দেখাব পাওঁ কি আপোনালোকে চাই থাকক ভিডিঅ'বোৰ। আৰু পাৰ্কখনৰ বিষয়ে ইয়াতে গোটেইখিনি কথা লিখা আছে, সকলো ধুনীয়াকৈ বুজাই দিছে, আপোনালোকে নিজে চাওক। আৰু আমাৰ টুকুৱে বহুতো এনজয় কৰিছে আৰু মানে ইমানেই ভাল পাইছে, মানে সকলোবোৰ বস্তু দেখি মানে বহুতো ফূৰ্তি পাইছে। আৰু ইয়াতো সকলোবোৰ ঐতিহাসিক ছবি চিত্ৰ অংকন কৰি ৰখাইছে আৰু গোটেই চিত্ৰবোৰ চাবলগীয়া আৰু বহুত ধুনীয়াকৈ ধুনীয়াকৈ সজাই পৰাই তুলিছে। আৰু আপোনালোকো আহক এবাৰ চাই যাওক দীঘলী পুখুৰী পাৰৰ দৃশ্যসমূহ। আৰু আপোনালোকে ইয়াতে ঘোঁৰাটো উঠিব পাৰিব ধুনীয়াকৈ, গোটেই ঘোঁৰাত উঠি গোটেই দীঘলী পুখুৰী
পাৰ্কটো আপোনালোকে ঘূৰিব পাৰিব আৰু সকলো উঠিছে আমি উঠিবলৈ টাইম নহ'ল কাৰণ বহুত দেৰি হৈ গ'ল আৰু চাওক ভিতৰত আই লাভ গুৱাহাটীটো কিমান সুন্দৰ কৰি সজাই তুলিছে বহুতো ভাল লাগিল আশা কৰোঁ আপোনালোকেও চাই ভাল পালে বন্ধুসকল মোৰ ভিডিঅ'টো আজি ইমানেই আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব আশা কৰোঁ আপোনালোকে মই এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব